Good morning friends, মই আজি আপোনালোকক দেখাব ওলাইছো মোৰ যেটো বাগানত ড্ৰেনৰ অলপ কম হৈছে ড্ৰেন যেহেতু মোৰ নাছিল প্ৰথমতে ৰুৱা সময়ত ইচ্ছা মই বুজি পাইছো যে ড্ৰেন নোহোৱা কাৰণত মোৰ সাগছ জোপা কেনেকৈ মৰিবলৈ ধৰি আছে যেটো ট্ৰেনিং বিভিন্ন এই টি বোৰ্ডৰ পৰা ট্ৰেনিং পাই মই জানিলো প্ৰথমতে মই ট্ৰেনিং নলোৱাকৈ এই সা ৰুইছিলো কিন্তু ইচ্ছা মই বুজি পালো যে এই ট্ৰেনিং নলোৱাকৈ ৰুৱা মানে আমি নিজৰ সময় নষ্ট কৰা বুলি মই বুজি পালো যেহেতু প্ৰডাকশন কম হৈ যায় গছ বিলাকত আৰু ড্ৰেনসমূহ আমি সঠিকভাৱে আগতে কৰা নাছিলো সেই কাৰণে আমি ইচ্ছা বুজি পাইছো যে ড্ৰেন নহলে কি কাৰণে চাহৰ প্ৰডাকশনটো কমি যায় আৰু বেমাৰে আগুৰি ধৰে এহে মই এতিয়া আজি সঠিকভাৱে নহলো এটা সৰুকে হলো ড্ৰেন এটা মই খুনিবলৈ লগাইছো যেটো সেইখিনি জায়গাত পানী জমা হৈ থাকে আৰু সাগছ জোপা এডাল এডালকৈ মৰি গৈ আছে বছৰে এ মই বুজি পালো যে ড্ৰেনৰ কাৰণে এইবিলাক হৈ আছে নেকি বুলি মই আজি ড্ৰেনটো খান্দিবলৈ দিছো যেটো আগতে আমি একো জনা নাছিলো ট্ৰেনিং লোৱা নাই সেই কাৰণে সেই অৱস্থাত আহিবলৈ ধৰিছে আমাৰ সাগছ জোপা গতিকে মই আজি ড্ৰেনটো খুন্দাই আছো আপোনালোকে চাব মোৰ ভিডিঅ' আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰো এয়া দেখিছে মোৰ এজন হাজিৰা লগাইছো ডেইলি মই এজন ৰাখি থাকো এ মোৰ ড্ৰেন খান্দি আছে এয়া বাগানৰ যেটো সাগছৰ লাইনৰ মাজেদি ড্ৰেনটো খান্দিবলৈ দিছো যেটো জায়গা নাই নহলে অলপ বহলকৈ খান্দিব দিলো হয় অলপ দকে খান্দিব দিলো হয় এতিয়া বৰ্তমান 1 ফুট কে খান্দিব দিছো বহল 1 ফুট 2 ফুট এয়া গাছডাল পানী জমা হোৱাৰ কাৰণে মৰি গৈছে এনেকৈ বছৰে এডাল এডালকৈ মৰি গৈ থাকে পানী জমা হোৱাৰ কাৰণে মই বুজি পালো এতিয়াহে যে ট্ৰেনিং নলোৱাকৈ খেতি কৰিলো মই আগতে কিন্তু এতিয়া মই পস্তাই আছো এইডাল মৰি গৈছে এইবিলাক মৰি গৈ আছে এডাল এডালকৈ বছৰে ধুনীয়াকৈ ডাঙৰ হৈ আহে আৰু পিছত এনেকৈ মৰি গৈ থাকে ভাল নালাগে কষ্টৰে কৰা খেতি যেটো মৰি গৈ থাকিলে বহুত দুখ লাগে এইবিলাকত আছিল গুটেই সাগছ ফুল ফিল কৰা আছিল কিন্তু নাবাছিল পানী জমা হোৱাৰ কাৰণে এনেকা হৈ আছে বুলি মই ড্ৰেনটো খান্দিবলৈ লগাইছো এইটো লাইনেদি এইবিলাক গুটেই আছিল সাগছ এই এডাল মৰিছে ইয়াক কিবা পোকে কামুৰিছে ইয়া চাই লওকচোন এইটো পোকে কামুৰিছে ইয়া মই দেখাই আছো আপোনালোকক ইয়া পোকৰ যেটো এইটো কি বুলি ক'ব এইটো পোকে কামুৰা যেটো গাছৰ ভিতৰৰ পৰা ওলাই পঠাইছে গাছডাল ভাঙি গ'ল এই এনেকা ধৰণে পোকে কামৰি ফেলে কি কৰি দিছে এনেকৈ এডাল এডালকৈ মৰি গৈ আছে মোৰ সাগছ এটো কি কৰিলে ভাল হ'ব মই এটো ইচ্ছালৈকে বুজিব পৰা নাই এনেকৈ বেমাৰ হোৱাটো যেটো আমাৰ টি বোৰ্ডৰ পৰা কিছুমান পৰামৰ্শ ল'ব লাগিব ইমান ধুনীয়া সাগছ মৰি গ'ল ডাঙৰ পূৰ্ণ গছ বৰ্তমান এটো 4 বছৰ হৈ আছে লগোৱাটো 4 বছৰৰ গছ ইমান সৰু সৰু চাওকচোন পানী জমা লাগাৰ কাৰণে এনেকা হৈ আছে আগতে একো বুজি পোৱা নাছিলো যেহেতু ট্ৰেনিংৰ অভাৱ আছিল ইয়াতে এটা ড্ৰেন আছে মই হেতু ড্ৰেনটো ইয়াৰ লগত লিংক কৰাই দিম যেহেতু খান্দি থাকা ড্ৰেনটো মই পুৰণা এইটো ড্ৰেন লগত লিংক কৰাই দিম আৰু ইফালে এইটো লাইনে দি আহিব এইটো ড্ৰেনটো এটাটো সাফা কৰিব লগাব এইটো যেটো জংগল হৈ আছে এইটো মেইন ড্ৰেন হয় ডাঙৰ যেটো আগত এটা কালভাৰ আছে সিধা কৈ আহিব এইটো পানীটো বহুত ডাঙৰকৈ আহে ইফালে গুচি যায়
এইফালে চিধা গুচি যায়। এইটো ড্ৰেইনটো অলপ চাফা কৰিব দিম সময়ত। এনেকৈয়ে ড্ৰেইন মাজে মাজে ড্ৰেইন থাকিব লাগে। এইটো মাজেদি এটা ড্ৰেইন আছে, এইটো চাফা কৰিব দিম। ঠিক আছে। চাহ গছৰ যত্ন ল'বলৈ অসুবিধা হৈ গৈছে, যিহেতু চাহ গছৰ আমদানি এতিয়া বহুত কম হৈ গৈছে। পাতৰ ৰেট এতিয়া বৰ্তমান বহুত কম, যিহেতু জুন জুলাই আগষ্ট মানত আহি পালে 6 টকা 7 টকাত আহি যায়। গতিকে চাহ গছৰ মানে যত্ন ল'বলৈ অলপ অসুবিধা হৈ গৈছে, যিহেতু পইচা হাজিৰা দিওঁতে কিবা কৰোঁতে পইচা নাবাচা হৈ যায়। গতিকে মোৰ বাগানখন অলপ জংঘলেই হৈ আছে, লাহেকৈ চাফা কৰিম মই কৰাটো। এতিয়া বৰ্তমান আৰম্ভহে হৈছে, এই বৰষুণো লেট হৈছে এইবছৰ, পাত অলপ অলপ ওলাই আহি আছে এতিয়াহে। আৰু যিহেতু লকডাউনৰ সময়ত ছিঙিবলৈ পোৱা নাই, যিখিনি পাত ওলাইছিল সকলোবোৰ বুঢ়া হৈ গ'ল, কাটি পেলালোঁ। এতিয়া নতুনকৈ ওলালে মই ছিঙিবলৈ পাম পাতসমূহ। এইটো বাগানটো চাই লওক, একেবাৰে ৰ'দত মানে দুৰ্বল হৈ গৈছিল। এতিয়া বৰষুণ পাই আৰু পাত ওলাই আহি আছে, সেইখিনি পাত ছিঙিব পাৰিম এতিয়া। আজি অলপ বৰষুণ দি আছে, ৰাতিৰে পৰা ঠাণ্ডা ঠাণ্ডা বতৰ, অলপ এতিয়াও বৰষুণে দি আছে। মই ছাতি লৈ আহিছোঁ, এইটো ছাতি, কিন্তু মই এতিয়া ছাতিটো লোৱা নাই, অলপ বৰষুণটো কমিল। আজি ৰাতিপুৱাৰে পৰা ঠাণ্ডা বতৰ, ভাল বতৰ হৈছে। বৰষুণ দিয়াৰ কাৰণে মাটিটো খান্দিব পৰা গৈছে, বহুত টান হয় নহ'লে। সেইকাৰণে বৰষুণ দিয়াৰ কাৰণে মই আজি ড্ৰেইনটো খান্দিবলৈ লগাইছোঁ। ড্ৰেইনটো হৈছে 1 ফুট বাই 1 ফুট দিছোঁ তলত, কিন্তু জাগা নোহোৱাৰ কাৰণে এনেকুৱা কৰিব লগা হ'ল, নহ'লে অলপ বেছি বহলকৈ খান্দিব দিব লগা আছিল। কিন্তু চাহ গছৰ মাজেৰে যিটো লাইন আছে তাতে মই খান্দিবলৈ দিলোঁ, যিহেতু জাগা নাই। ঠিক আছে, আপোনালোকে চাওক মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ।